उदालगुरि भैरबकुंड फेस्टिवलाव 19 बोसोर बैसोनि मुनसि हेम्ब्रम मुंनि सासे सावताल सेंग्राखौ सोरबा सिनाय मोनै दुथां सुबुंफोरा गाग्लोबनायखौ लानानै दुंहाव थासारि सोमजिदों। नंगौ, बे समाव फिन फोरमायबावोदि भैरबकुंड उदालगुरि जिल्ला भैरबकुंड फेस्टिवलाव 19 बोसोर बैसोनि मुनसि हेम्ब्रम मुंनि सासे सावताल सेंग्राखौ सोरबा सिनाय मोनै दुथां सुबुंफोरा गाग्लोबनायखौ लानानै दुंहाव थासारि सोमजिदों। फिन आरोबाव क'क्राझारनि दुंहाव थासारिखौ उदालगुरि जिल्लायावबो सोरबा दुथां सुबुंफोरा लाबोनो नाजादों नामा? जाय दुंहाव थासारिया जेराव थांनाय 19 जानुवारि खालाराव क'क्राझार कारिगावनि जा थासारि, जा दुंहाव थासारि, बे दुंहाव थासारिखौ बयबो बे समाव साननो गोनां जादों। थांनाय 25 जानुवारि फुंनि 12:30 निफ्राय 1 रिंगासोआव भैरबकुंड फेस्टिवलाव 19 बोसोर बैसोनि मुनसि हेम्ब्रम मुंनि सासे सावताल सेंग्राखौ सोरबा सिनाय मोनै दुथां सुबुंफोरा गाग्लोबनायखौ लानानै ओनसोल नाङै दुंहाव थासारि सोमजिनायखौ बे समाव नुना मोननाय जादों। जाय थासारिया माहारियारि दाङाबाजिनि फारसे लांनायनि एबा सोमजिनायनि आगान होदोंमोन। क'क्राझारनि थासारिया जाहाथे उदालगुरि जिल्लायाव सोमजिया बेखौ नोजोर होनानै थासारिफोरखौ गोजोन खालामनो सान्थालि फरायसा आफाद, सनाय दख'रा दुलाराय बर' फरायसा आफाद आरो ओनसोलनि मेलेमजिबिफोरखौ लानानै सावरायना थासारिखौ गोजोन लाबोयो। दानिया फैदो बिदिब्ला सान्थालि फरायसा आफादजों लोगोसे माखासे दोलो आफादनि दैदेनगिरिफ्रा जाहाथे बिटिआर नाङैनो मोनसे गोजोन थासारि लाखिनो थाखाय माबायदि बाथ्रा बुंदों जों नोंथांमोननि सिगाङाव लाना फैदिनि। যোৱাকালি ভৈৰৱকুণ্ডত যি ভৈৰৱকুণ্ড ফেষ্টিভেল হৈ আছে আৰু এই ফেষ্টিভেলৰ ওচৰতে এজন মুনসি হেম্ব্ৰম নামৰ মোটামুটি বয়স আপোনাৰ 19 বছৰ, সেই ল'ৰাজনক কোনোবাই দুৰ্বৃত্তকাৰীয়ে আক্ৰমণ কৰিছিলে আৰু তেখেতক প্ৰাণে মৰাৰ যি অপচেষ্টা চলাইছিলে সেই অপচেষ্টাক আমি সাঁওতাল ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু সেই সন্দৰ্ভত আজি এই ল'ৰাজনক লৈ পেলাই তেখেতৰ ৰিলেটিভসকলক লৈ পেলাই আমি থানাত তেখেতৰ মানে উচিত দুৰ্বৃত্তসকলৰ উচিত শাস্তি দাবীৰ কাৰণে আমি OC সাহেবৰ বা থানাত আমি FIR দাখিল কৰিলোঁ। স্পষ্টভাৱে আমি BTC-বাসী আৰু অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে সমগ্ৰ BTC-ৰ যি মানে বাতাবৰণ, যি পৰিৱেশ, এই পৰিৱেশ খুব বেয়া। আৰু এই পৰিৱেশৰ মাজতে আজিৰ তাৰিখলৈকে যে এই অনাকাংক্ষিত ঘটনাবিলাক ঘটিবলৈ পাইছে তাৰ প্ৰতি আমি সকলোৱে সজাগ সচেতন। আমি সকলোৱে এই ঘটনাবিলাক, এই হ'ব লগা অনাকাংক্ষিত ঘটনাবিলাকৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদো জনাইছোঁ। আৰু তাৰ বিষয়ে ইয়াত নিৰাপত্তা বিষয়াবিলাকৰ লগতো আমি ইতিমধ্যে খুব ওচৰত আছোঁ, আলোচনা চলাইছোঁ। আমাৰ লগত আপচু, আমাৰ লগত বড়ো বুদ্ধিজীৱী সমাজ, সান্থালী বুদ্ধিজীৱী সমাজ, সাহিত্য সভাকে আদি কৰি আমি এই শান্তি পৰিৱেশটো, বাতাবৰণটো বজাই ৰাখিবৰ কাৰণে কাম কৰিছোঁ, অনাগত কাম কৰি যাম। আমি ভাবোঁ যে কোনোবা দুষ্কৃতিকাৰী আহি পেলাই আমাৰ মাজত এনেকৈ অঘটন ঘটাই যাব আৰু তাত নিৰীহ বড়ো ৰাইজ, নিৰীহ সাঁওতাল ৰাইজ ইয়াত মাৰা পিটা কৰিব, গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপান্তৰিত কৰিব। এনে পৰিৱেশ এতিয়াৰ তাৰিখত আজি ডিজিটেল যুগ, আৰু এই ডিজিটেল যুগত সকলোৱে কম হ'লেও অন্ততঃ সকলোৰে মূৰত আজি জ্ঞান উপজিছে, সকলোৱে জ্ঞানৰ পোহৰেৰে আলোকিত হৈছে। আৰু এই আলোকিত সময়ত যাতে এই বাৰ্তাবিলাক, এই খবৰবিলাক যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গুচি নাযায়। আমি যোৱা দিনবোৰতো দেখিছোঁ যে আমাৰ BTC সমগ্ৰ যিবিলাক ঘটনাবিলাক ঘটিল, এই ঘটনাৰ প্ৰতি সমগ্ৰ বিশ্বই জানে। বড়োলেণ্ড ইউনিভাৰ্চিটিত ৰিকনচিলিয়েশ্যনৰ কাৰণে তাত কিছুমান ডেনমাৰ্ক ইউনিভাৰ্চিটিৰ পৰা, আপোনাৰ লণ্ডন ইউনিভাৰ্চিটিৰ পৰা, আমেৰিকাৰ পৰাও তেনেকৈ ইউনিভাৰ্চিটিৰ বিষয়ববীয়াসকলক, ইউনিভাৰ্চিটিৰ আপোনাৰ নেতৃত্ববিলাকক সেই ৰিকনচিলিয়েশ্যনৰ অনুষ্ঠানত তেখেতসকলক নিমন্ত্ৰণ জনোৱা হৈছিল। আৰু তেখেতসকলে এই বিষয়ে সমগ্ৰ অৱগত। তাৰমানে আমি কি বুজিছোঁ, সমগ্ৰ বিশ্বই আমাৰ BTC-খন চাই আছে। আৰু এই আমাৰ BTC-খনত যদি এনেকৈ শান্তি শৃংখলা আমি বজাই ৰাখিব নোৱাৰিলে তো আমি যে সমগ্ৰ বিশ্বত আমি কি প্ৰভাৱ পেলাব পাৰোঁ, কি মানে শান্তিৰ বতৰা বিলাব পাৰোঁ। আমি অলৰেডি ইয়াতে যোৱা সময়ত নলেজ ফেষ্টিভেল পাতিলোঁ। আমাৰ BTC চৰকাৰ নলেজ ফেষ্টিভেল পাতিলে। নলেজ ফেষ্টিভেল পাতি পেলাই আমি যে আমাৰ BTC অঞ্চলখিনি বহুত আগবাঢ়িছে, ইয়াৰ ৰাইজ কোনেও আজি বিশৃংখলতাৰ মনোভাৱ সৃষ্টি কৰিব নিবিচাৰে। এনেকুৱা ৰাইজে যদি আজিৰ তাৰিখলৈকে এনেকৈ অনাকাংক্ষিত ঘটনাবিলাক ঘটাই, আজি বড়ো, আজি সান্তাল, কালি অনা জনগোষ্ঠী, বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত যদি এনেকুৱা বিভ্ৰান্তি সৃষ্টি কৰোঁ, অনাগত দিনত আমাৰ এই BTC-বাসীক মানে বিদেশীয়ে শেষ কৰিব নালাগে, বিদেশীয়ে আমাক নিৰ্মূল কৰিব নালাগে। বড়ো আৰু সান্তাল লাগি
সমগ্ৰ BTCৰ মানুহবিলাক লাগি আমি নিজেই আমাৰ জাতি জনগোষ্ঠী শেষ কৰি পেলাম আৰু এটা সময়ত আমি যে এই শান্তি BTR স্থাপন কৰিব পাৰিছোঁ এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত এই শান্তিৰ BTR আমি পাইছোঁ এই শান্তিৰ BTRখন হেৰাই পেলাম সম্পূৰ্ণৰূপে এইটো স্পষ্ট কথা সেইকাৰণে সমগ্ৰ ৰাজ্যক সমগ্ৰ বুদ্ধিজীৱী মহলক নিমন্ত্ৰণ জনাইছোঁ শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে কোনো উৰা বাতৰিত বিশ্বাস নকৰি আমাৰ জনসমাজত যাতে বিশৃংখলতাৰ মনোভাৱ সৃষ্টি নহয় তাৰ কাৰণে সকলোৱে সজাগ হওক সকলোৱে সচেতন হওক তাৰ প্ৰতি মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ চাওক ফেষ্টিভেল পাতিছে ইয়াতে কিন্তু দুৰ্ভাগ্য হৈছে যিবিলাক উদ্যোক্তাই ইয়াতে কৰিছে ফেষ্টিভেলটো পাতিছে তেখেতসকলেও অন্ততঃ জানিব লাগে যে চিটুৱেশ্যনটো আমাৰ BTC লেভেলৰ বা ভৈৰৱকুণ্ড এৰিয়াৰ অকণমান বেয়া গতিকে 1 কিলোমিটাৰ ইপাৰ 1 কিলোমিটাৰ ইপাৰ এনেকৈ মানে নিৰাপত্তাৰক্ষীক তেখেতসকলে যোগান ধৰিব লাগিছিল যাতে ইয়াত বিশৃংখলা সৃষ্টি নহয় কিন্তু দুৰ্ভাগ্যবশত তেখেতসকলে এইখিনি কৰিব নোৱাৰিলে আৰু অনাগত দিনত যদি এনেকৈ BTC এৰিয়াত যদিহে এনেকুৱা ফেষ্টিভেল হয় ইণ্ডো ভাৰতীয় যদি ফেষ্টিভেল হয় এনেকুৱা ফেষ্টিভেলবিলাক চৰকাৰে সজাগ হোৱা উচিত আৰু উদ্যোক্তাবিলাকেও ইয়াৰ প্ৰতি মানে তেখেতসকলেও দায়িত্ব লোৱা উচিত আৰু অনাকাংক্ষিত ঘটনাবিলাক যাতে ইয়াত নঘটে তাৰ প্ৰতি সকলোৱে দায়িত্ব লোৱাটো মই সমীচীন বুলি ভাবোঁ